নমস্কাৰ ৰাইজ। আজি যিহেতু মহা অষ্টমী পূজা চাবলৈ যিহেতু ওলাইছোঁ, আজি শেহতীয়া হ'লেও আপোনালোকক দুৰ্গা পূজা ওলগ জনালোঁ। আজি আপোনালোকক দেখাবলৈ প্ৰায় সুখী হ'ম। ডিব্ৰুগড়ৰ ক'ত ক'ত পূজা হৈ আছে চাবলৈ যাম। এতিয়া বৰ্তমান ফেমিলি লৈ যাম, যিহেতু চব যাব, চাব কোন কোন যাব লগত, আৰু পূজাবিলাকো চাই থাকিব, কমেণ্ট কৰিব ক'ত ক'ত ভাল লাগিছে পূজা। এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ গাঁৱৰ পূজাখনলৈ। গাঁৱৰ পূজাখন আজি ৭৫ বছৰ সংখ্যক সোণালী জয়ন্তী উপলক্ষে পূজাখন পাতিছে, তাৰ উপলক্ষে অকণমান আপোনালোকক দেখাম, চাই ভালে পাব। আৰু যিবিলাকে ফেচবুকত মোৰ ভিডিঅ'বিলাক চাই থাকে আৰু ইউটিউবত চাই থাকে, ভালকৈ লাইক এটা কমেণ্ট এটা কৰি দিব, তেতিয়া আগলৈ যিহেতু ৭৫ সংখ্যক সোণালী জয়ন্তী উপলক্ষে পূজাখন পাতিছে, তাৰ উপলক্ষে দিহানামৰ প্ৰতিযোগিতা পাতিবলৈ আৰম্ভ কৰিছে। যিহেতু ভক্তসকল গোপিনীসকল আহিছে, বহি আছে চকীত। বৰ্তমান অন্য এখন পূজা মণ্ডপত আহি উপস্থিত হ'লোহি আমি। দেখিছে লোকাৰণ্য পৰিৱেশ, মানুহ আহিবলৈ লৈছে। বলক সোমাই যাওঁ ভিতৰলৈ, আমাৰ লগতে আপুনিও পূজা চাওক আমাৰ লগত, বলক। বৰ্তমান দেখিবলৈ পাইছে ইয়াত ধুনীয়া ধুনীয়া বাইক শ্ব'ৰুমত ধুনীয়াকৈ সজাই থৈছে। হিৰ'য়ে লঞ্চ কৰিছে নতুন নতুন বাইক। পূজাত অফাৰ দি আছে, আপোনালোকে লৈ লওক। পূজা মণ্ডপৰ ভিতৰত আহি সোমাই দেখিলোঁ গোল গোল বাঁহ, গোটা গোটা বাঁহ কাটি কাটি সৰু সৰুকৈ ধুনীয়াকৈ সজাইছে পূজা মণ্ডপটো। ভাল লাগিছে কিবা এটা, গোটেই ভিতৰখন গোটেই বাঁহৰে সজাইছে। কিছু মুহূৰ্ত মানে অকণমান দেৰি কাৰণে ভাল লাগে, বাঁহৰে এনেকুৱা সজালে মানে আমাৰ অসমীয়া সংস্কৃতি, কিছু এটা ভাল লাগিছে। এয়া পেহীয়ে ক'ব আপোনাৰ, এইজনী পেহীয়েক, ডাঙৰ পেহীয়েক, এইজনী সৰু পেহীয়েক, এইজনী বায়েক, এগল পেহীয়ে আহিছে। এয়া আমাৰ বাইদেউ হয়। আজি ল'ৰাটো মই লোৱা নাই, ছোৱালীজনী আজি বায়েকে লৈ আছে, পূৰা আহি আছে। দেখিছে দিছা এইয়া লাইট লাগিব, লাইট লাগে এতিয়া। মানুহ আহি আছে পূৰা আমাৰ মানুহখিনি পিছত আছে, বহুত পিছত আছে। মই দৰ মাৰিলোঁ, সেইখিনি পিছত আছে। বৰ্তমান ৰাস্তাটোত পূৰা ভিৰ, পূৰা মানুহ। অন্য এখন পূজালৈ আহিছোঁ বৰ্তমান। পূৰা ভিৰ মানুহ পূৰা আহি আছে। পূৰা ভিৰ, লাইটিং। লাইটৰ গেট ধুনীয়াকৈ সজাইছে, দেখিছে আপোনালোকে।
বৰ্তমান আহি পাইছোঁহি আমি গেহেম বজাৰত উপস্থিত মৃত্যুঞ্জয় পূজাখনৰ বৰ্তমান ৰাস্তাত গৈ আছোঁ ভিতৰলৈ। ইমান ধুনীয়াকৈ গেটখন সজাইছে দেখিছে আপোনালোকে। যিটো মানুহৰ ভিৰত মানে আপোনালোকে খোজ কাঢ়িবলৈও নোৱাৰা হৈ গৈছে। উপায় নাই, যাবই লাগিব। বলক আমাৰ লগতে পূজাখনলৈ। ৰখ কেইটকা? এই বহুত বেছি হৈছে। খেলা নলয় বজাই দিয়া আকৌ বজাই দিয়া আকৌ বজাই দিয়া আকৌ বজাই দিয়া ব'লা। বাপৰে তলত পিনজন মজা তুমি ল'বা নেকি? চশমা ল'বা? তুমি চশমা ল'বা? চশমা ল'বা তুমি? চশমা ল'বা তুমি? ফুটকাটো ডাঙৰ বনাব লাগিছিলে আৰু মুখখন বেছি ডাঙৰকৈ মেলিছে ন। ইয়াতো ৰাইজে ফুটকা খাইছে, অকণমান ডাঙৰ বনাব লাগিছিলে ফুটকাটো। এতিয়া খাই ভাল পালেহেঁতেন। এতিয়া ডাঙৰটো হয় 10 টকা ল'লে, ইমান ডাঙৰটো এনেকৈ খাব কি ল'লা? কি আৰু বনো কি ল'লা?
बोल 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 अबे कौन लो नहीं ओ टिकट बेटा এইটো ভিডিঅ'টো ইয়াতে সামৰিব লাগিব খোজকাঢ়ি কৰি ভাগৰ লাগিলে ভাঙি গ'লোঁ এইডোখৰ পৰা বাইক থ'লোঁ ইয়াত গতিকে বাইকখনে বহি আছোঁ বাইকখন থৈ মানে গোটেই টাউন ঘূৰিলোঁ ঘূৰি মেলি এতিয়া খোজকাঢ়ি আহি আকৌ বাইক নবলৈ আহিছোঁ ঘামি গ'লোঁ যিহেতু আপোনালোকে ভিডিঅ'টো চাই বেয়া পালেও লাইক কৰিব ভাল পালেও ভাল চাই কমেণ্ট কৰিব ভাল লাগিলে বুলি অহাকালিলৈ নৱমী যিহেতু নৱমী দিনা নেক্সট ভিডিঅ' আহিব নেক্সট ভিডিঅ'লৈ আপোনালোকে নৱমী দিনা লগ পাম যিহেতু আজিলৈ বাই বাই